নমস্কাৰ বন্ধুসকল মেছো যদি আপোনালোকে মেছো যোনটো ফ্লিপকাৰ্টৰ দৰে এটা এপ্লিকেশ্যন বা এপছ যিটোত আপুনি অনলাইন শ্বপিং কৰিব পাৰে মেছোটো ডাউনলোড যদি কৰি থৈছে ডাউনলোড কৰি আপুনি যদি একাউণ্টত নিজৰ নাম্বাৰটো লগ ইন কৰিব পৰা নাই সাইন আপ কৰিব পৰা নাই তেনেহ'লে এইটো ভিডিঅ' আপুনি চাব পাৰে তো গতিকে মেছোটো যেহেতু আপুনি ডাউনলোড কৰি থৈছে গতিকে আপুনি প্ৰেছ কৰক ইয়াতে ঠিক আছে মেছো এপছত প্ৰেছ কৰক মেছো এপছত প্ৰেছ কৰিলোঁ এপছটো প্ৰেছ কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ দেখিবলৈ পাব তাৰপিছত আপুনি কি কৰিব ইয়াতে তলত যোনটো একেবাৰে লাষ্টত দেখিবলৈ পাইছে একাউণ্ট তো আপুনি একাউণ্টত চুই দিয়ক ঠিক আছে এইটো যোনটো একাউণ্ট আপুনি ইয়াতে প্ৰেছ কৰি দিয়ক তো ইয়াতে প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত ইয়াতে দেখিবলৈ পাব সাইন আপ তো আপুনি ইয়াতে নিজৰ মোবাইল নাম্বাৰটো এড কৰিব পাৰিব ঠিক আছে তো মই ইয়াতে প্ৰেছ কৰিলোঁ সাইন আপত প্ৰেছ কৰিলোঁ প্ৰেছ কৰাৰ পিছত আপোনাৰ যদি নাম্বাৰ মানে সিম আছে এনেধৰণে সিলেক্ট হৈ যাব আপুনি জাষ্ট চুই দিলে হৈ গ'ল কোনটো বহাব বিচাৰে তো এতিয়া মই নাম্বাৰ বেলেগ এটা দিম নাম্বাৰটো বেলেগ এটা দিবলৈ হ'লে তো কি নাম্বাৰ আছে 70865 70865 70865 70539 70539 বস আপুনি এনেকৈ নাম্বাৰটো দিয়ক নাম্বাৰটো দি পেলাই আপুনি কণ্টিনিউ অপশ্যনত প্ৰেছ কৰি দিয়ক কণ্টিনিউত প্ৰেছ কৰি দিলোঁ কণ্টিনিউ প্ৰেছ কৰাৰ পিছত এটা OTP আহিব যদি আপোনাৰ ফোনটো এইটো ফোনতে লাগি আছে তেনেহ'লে অটোমেটিকলি OTPটো বহি যাব যদি অন্য ফোনত আছে ন তেতিয়াহ'লে আপোনাৰ OTP সেইটো ফোনত আহিব আপুনি নিজে বহাব লাগিব 542652 542652 মানে এইটো মোৰ বেলেগ এটা ফোনত লাগি আছিল মই তাৰ পৰা লৈ নিজে বহাবলগীয়া হৈছে গতিকে OTP বহালোঁ এতিয়া আমি ভেৰিফাই কৰি দিব লাগে ঠিক আছে আপোনাৰ হাতত সময় মাত্ৰ 35 ছেকেণ্ড 33 ছেকেণ্ড মানে কমি গৈ আছে জাষ্ট সিমানখিনি OTP যোনটো ৰিচেণ্টৰ যোনটো মানে কাউণ্টডাউন চলি আছে তাৰ আগে আপুনি ভেৰিফাই কৰি লওক তো মই ভেৰিফাই অপশ্যনত প্ৰেছ কৰি দিলোঁ ভেৰিফাই ছাকচেছফুল হৈ গ'ল গতিকে আপোনাৰ নাম্বাৰটো এনেকৈ আপুনি এড কৰিব পাৰিব তো আশা কৰিলোঁ বন্ধুসকল আপোনালোকে মেছোত বা ফ্লিপকাৰ্টৰ ওপৰতো মই ভিডিঅ' বনাই থৈছোঁ যদি মেছোত জনা নাছিলে তেনেহ'লে এনেকৈ আপোনালোকে নিজৰ মোবাইল নম্বৰটো আপুনি এড কৰিব পাৰিব তো বন্ধুসকল আজিলৈ ইমানে পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম ধন্যবাদ